আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহলে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি সাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ ওই চলি আর কো গিলে তহত ওতে মোনাটো ওই তহত ঘর থাকি হনছ না মল পূজা নামৰ অলপ কিবা বজাৰ কৰিলে হে থাকবি ৰে ঘৰ এই মই আহিলো ওই ও বিতে এই যাই আছো তোৰ বজাৰ যাব ওলাই দিও এই কি হলে আকো কি হল তোৰ এই হেৰিয়ে এই মোৰ কাপোৰ চাপোৰ নাই নহয় পূজা বুলি কাপোৰ কিনহে লাগব নহয় একযোৰ কাপোৰ একযোৰ লৈ আহিবিচোন কিয় কৰি পাৰা যদি কি আকো তো কি কাপোৰ লাগা হল আকো তোক এবাৰ হে কি কাপোৰ লাগে এবাৰ দিছিলে দেখোন আৰু কিবা লাগা হলে কাপোৰ নালকে কাপোৰ পিন্ধা পাইছিলো মই এই গেঞ্জিয়ে নাই এটা পিন্ধলে গেঞ্জি এটা কান দিবিচোন তো গেঞ্জি লাগে ৰ এবিলাকো গেঞ্জি এটা এই বেটা ইফালে আছো ইফালে আ তো গেঞ্জি লাগে তুন আ ইফালে আছো আ তুমি দেখাই আছো আছো আ এই বেটা তো গেঞ্জি লাগে পাইছো বাৰু এমো গেঞ্জি এই ইফালে তৰা দেখা পায় এই নিতে এখানে তৰা দেখা পায় এটো থো এইটোৱে বেটা এ বাবে জাঙিয়া পাক এইটো শুনছা তু ফুটা নাই ইটো ফুটা কি বিষয় এইটো একে জাঙিয়া এটা দিয় খুজুনতে গেঞ্জি এটা খুজুনতে নিজৰ কিডনিটো খুজান পা এংকে হবয়ে ইমান টান মানুহ মই জীৱনত দেখা নাই ৰে গয় নালগে মই দুৰ্গা পূজা এংকে আছাম হ'ব মই আৰু নালগে হ'ব দে মই হৈ গৈছে এওবা আকুল বিকুল কৈ থাকবা নাংগে তো ঘৰ থা মই বজাৰ যদি পাও কিবা লৈ আহিম জানে তে হ'ব দে যা হেৰি পূজা কৰিছে মই আমেৰিকাত চাওঁ নেকি আমেৰিকা তাতে একটা বঢ়িয়া আমাৰ ইয়াতে মূৰ্তি কি খেৰৰে তাতে চব সোণৰে চব মূৰ্তি সোণৰ কি কয় বঢ়িয়া লাগে এই আমাৰ মামা হাতত দেখি বৰ ধুনীয়া হয় ভাই তাই একে যিয়ে দুৰ্গা মাহে আমাৰ উল্টি পইচা দেই আমাৰ এতে হলে আমি সেয়া দিবা লাগে কি ক অ কি ক হে পইচা পইচা দিব ঐ বা কতে তোৰ মুমে ঘৰ ফ্ৰান্সত বা কিমান অন্তৰে হেই বেছি অন্তৰ নহয় ভাই সঁচাৰি গেলিও পাই আমাৰ পশ্চিম পথ দিবন কলে সোনকালে পাম কি একেবাৰে লেংটি ভেৰি যাব পটকা পাম আমি বাজানি যি যাওঁ বাজানি গেলে পটকা হ'ব পিছে এইবাৰ দুৰ্গা পূজা তাতে যাম ফ্ৰান্সত হৈ যাব পাক্কা আমাৰ মামাহঁতৰ ঘৰ তাতে মামা আমি এইবাৰ পূজা চাব ক'ত যাম ফ্ৰান্সত ক'ত যাম ফ্ৰান্সত এই ওপৰগিৰি নাহে ফ্ৰান্স ক'ত আছে পিছে তলত কি হলে অ এই মুখৰ ভাজ থকা বাতুল গুটি খাবা নহৈছে তো মানিলে নেকি এটা চুলচুমা হৈ আহিছে হে? পূজা বতৰ ফুলাকে থাকিব লাগে ফুটি ফুটি কৰি থাকিব লাগে কি কবি ভাই হাত মই এতিয়া সুইচাইড কৰিম বুলি ভাবিছিলো আজি যিটো দুখ মোৰ মই যদি গলত দুখ নাপালো হয় মই ডাইৰেক্ট ৰচি ল'বলো হয় কিন্তু ডাইৰেক্ট যদি পেটত যদি দুখ নাপালো হয় চুৰিয়ে ভৰাই দিলো কিন্তু দুখ পাই নহয় মৰলিও সেই ওপৰত ধৰিহে ভেজাল হৈছে যি দুখ ভাই মোৰ কি হলে তোৰ এই ভাই দেউতাক কলো মই হেৰি কৰ কাপোৰ একযোৰ আনি দি একযোৰ কাপোৰটো নেদেয়ে গেঞ্জি এডাল পিন্ধিব পাওঁ নাই ভাই গেঞ্জিটো আনি দিবা দিলো এই কিবা জাঙিয়ে ফুটে জাঙিয়ে দেখাবা ধৰিলা হয় তাতকে আৰু দুখ লাগে নেকি মোক তাতকে আৰু দুখ নালাগে হে ভাই আমাৰো কাপোৰ নাই এনেকে কিবা কৰি চলাবি আমাৰ কাপোৰে পিন্ধি হ'লেও পূজাটো চাব লাগব পূজাটো চাবই লাগব আমাৰ কাপোৰ দি হ'লেও চলাম দে তো কিবা কৰি বুজিছানে কাপোৰৰ কাৰণে কান্দা কান্দা কৰিব লাগে নেকি আমাৰতো কাপোৰ নাই ভাই আমিও এনেকে চলি আছো পূজা আমি মোৰ কাপোৰ আনি থোৱাই আছে তোৰ আনি থোৱাই আছে পিন্ধি আছোন তই হয় নেকি চাবা ইচ্ছা গৈছে ভাই আকৌ নতুন কাপোৰ পূজাত পিন্ধিম বুলি ভাবিছো আমি চাওঁ না আমিও চাওঁ ভাই চাপ খুলি কি হ'ব যাতে যাচ্ছ আমি চাম যাম চাওঁ না ইয়াৰে চাওঁ এনে মই সিহঁতৰ ফচো মুখা মাৰিলো মোৰ কাপোৰো নাই এতিয়া কি পিন্ধি আছে मस्त जवानी तेरी मुझको पागल कर गई रे मस्त जवानी तेरी मुझको पागल कर गई रे तेरी नजर की बिल्ली मेरे दिल पे गिर गई रे
আহিছে ভাই ইয়ে কি আহিছে আৰু কেনে লাগছে নকবি এখন ফিল্মত দেখা কি নতুন এইকেইটা ফিল্মহে জানো এই চোৱা খা কৈছোন তোৰতো নহয় খা কৈছোন এই ভাই দুটাই মাইনাৰ কাৰণে আনি আহিছিলে ময়ে পিন্ধিছো নতুনে আকৌ পূজা ইনকে নতুন কাটিং বোলে এই বুলি তই বইনাৰ কাপোৰ পিন্ধি আহিব লগা কি হ'ল হ'লে? ইমান কি বইনাৰ? দিন পৰিল তোৰ তই বইনাৰ বুলি লিখি থকা নাই না পিন্ধি আহিলি ভাই মৰা দেহাটো হাঁহি উঠবি কি মৰা এই দে খাব বাদ দি হে ৰ না বে শুকে যা মই বে শুকাই থৈ আহো হা মই শুকাই থৈ আহো এই ভাইয়াত মোৰ বাৰু কাপোৰটো সদায় মই পিন্ধিম ইয়াৰো আছে তাৰো আছে তোৰ চবতকে ডাঙৰ কেছ এটা কি জানা মোৰ তাৰমানে গাৰ্লফ্ৰেণ্ডটো মালখান মোৰ তাৰমানে হেৰি দিব লাগে তাই এতিয়া কাপোৰ দিবহে লাগব নহ'লে অলপ বেকাপে দিয়ে নেকি তই নিপিন্ধে লাগে তাইক মানে পিন্ধিবি দিবহে লাগব এতিয়া অলপ জ্বালাও এইগিলা সেইকাৰণে এইগিলা নহয়ে ভালেই এখন বস্তু নহয়ে ভাল কি কৰা যায় বাৰু কি কৰে তাই মানে তাৰ এটা কিন্তু আইডিয়া আছে সেই কৈছো কি কি আইডিয়া ঐ ভাই নকয় কওক হেৰিয়ে আমাৰ দেউতা তাইক মই মান ধৰছি দেউতাৰে মান দিয়া কাপোৰ ইয়াক দিবি নেকি এ ভাই আগতে শুনি লৈছো ন কথাখিনি কথাখিনি শুন আগতে কাপোৰ আচল মুটি দিম না কৈছোন বাৰু ফুলিছি আনে আমাৰ দেউতা কোনোবাই তাৰমানে মান ধৰছিল মান ধৰোতে ভুল লাগি পেলাই এই কি বুলি পাই মান ধৰছি মাত্ৰ এই টপ এটাহে আহিছে এছিয়া মানুহ টপ এই ইজি পিন্ধি আহিল হকান্তই এই হকান্তৰ নিচিনা টপ এটা আহিছে সেইটো দিবা নোৱাৰিবি জিএফ দিলে মাথা আছিলে তোৰ এইটো মাথাটো একবাৰ পিনে তাই ইয়াৰ বইনাকো নাই বঢ়িয়া কেনে কালাৰটো মাথা দিছি আৰু ভগৱানে এইটো মালিক হৈ যাব কালাৰটো কি কালাৰটো পিংক কালাৰ হ'লে ভাল অলপ গু কালাৰ টাইপ এই হ'ব মিলাম আৰু মিলালি ৰং চং বেলেগ ৰং মাৰি দিলেও হ'ব এয়া হ'বই হ'ব ঐ আহিলি আহিলো ভাই তই বেয়া চকাইছা বেয়া খাইছা তহঁতে বঢ়িয়া ভাল লগা হৈছে না যাবিনে বিয়া পূজা মই আগতে যাম এই ইয়েল'টা দে হেই মই নাচাওঁ চিম্পেঞ্জি চাৱা দিব চিৰিয়াখানা চিম্পেঞ্জি চাৱা দিব এই ভাইছো সেইকাৰণে আকৌ মই ষ্টাইল না পুৰা মোৰ কিনে চাব আৰু এনেখান কৰে সদ্যটো বাহু মাই মুনিয়া পিছে কি কাপোৰ লিয়ে মুনিয়া আনছোৰে একখান মই কিবা কাপোৰত মাথায়ে নামাৰো মাথা নামাৰা তই আকৌ বেছি কাপোৰত মাথা নামাৰে তাতে যে ঝকঝককে নলবি আকৌ তাৰ মানুহে একে শিলগুটি মাৰি মাথা একে বাম্পাৰ খোলাই মই এনেকে অলপ বেলেগ এক্সট্ৰা এনেকা হতকে বেছি এক্সট্ৰা নহবি চাই থাক তহঁতক যিমান মানুহ চাব তাতকে মোক বেছি মানুহ চাব মই আনিয়ে আহিছো কাপোৰ হয় নেকি তই পিন্ধি যা নাই একেবাৰে পূজা দিনা দেখোন আমি এতিয়া যাম সবাই লাগব নেকি যাচোন এই মুনিয়া গোটাই অলপমান তই থাকবি পিছে কিবা পিন্ধি খাম লৈ আহি তাকে মোৰ চিন্তা লাগছি চিন্তা কৰা মানুহডা কি চিন্তা কৰা তই মানুহ কি পিন্ধিব লৈছিলি এইডা কি মই জিয়েন পিন্ধো ভাই মই পইচা দি কিনি আনিছো ভাই এনেকুৱা বস্তু পইচা দি পিন্ধিলি তাৰমানে টিপেল হ'লে পিন্ধিব পাৰি নে বইনাৰহে কাপোৰ পিন্ধি আহিছো একো পিন্ধা নাই বইনে আৰু এটা কি হেৰি আছে ভাই পাৰ্থক্য আছে পিন্ধিলেই হ'ল তাই পইচা দি কিনি আনিছে মোৰ ইয়াক বুজে কাম নাই আমাৰ পূজা গপছে হ'ব কি হৈছে ভাই গাছৰ মূৰে আনন্দ হয় ভাই হিন্দী পিৰিয়া ভাই চলাব নালাগে কি আছে বাৰু চাই যাওঁচোন সেইটো হয় সেইটোৱে আহি আছে যাদু যাদু টাইপ দেখো ভাই খানি ও ইয়াৰ হাতী কি পিন্ধি আছে ভাই খান গাছৰ মূৰে আনন্দ এই ৰ তাতে ৰ চব নাই কি जादू तेरी नजर खुशबू तेरा बदन जादू কেনাই লাগছে কেনাই পূজাৰ তহঁততকে মোক বেছি মানি চাব জীয়াৰ সলনি মুখে চাবা আৰু কেনে লাগছে কৈছ তোক ভাই একেবাৰে চালি তোক বান্দৰ হেনো লাগে কিবা আকৌ চকীমানত থকা এই ভূতকেইটা হেনো লাগে হে কেনেকুৱা লাগছে জানা কেনেকুৱা পইচা পিন্ধি আহিছি এই ৰীতি এইটো এই যি হেৰিটো ওলাই আহে যাদু 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 এই যাদু দেখা যাদু মিল গয়া যাদু মিল গয়া আহিছে ঐ পগলা হৈছে নেকি তহঁতে ই পিন্ধি আহিছে চিয়াৰ সেই সোপা তই পিন্ধি আহিছা বস্তা কাপোৰৰ ইমান মাথা মাৰিব নালাগে পূজা ভাই আমি ইনকে চলাম কাপোৰত কোনো গুৰুত্ব নিদিয়ে নহয় মই ড্ৰেছ এইটো মই মেইন কথাটো হ'ল যাইফালে তাতে সেৱাটো কৰা আৰু তই অলপমান ঘূৰিম আৰু তাতে এনজয় কৰিম তহঁতে যি এনেকে চটৌ বটৌকে ওলাইছে আহি এতিয়া তই পিন্ধি আহিছে সেইডাল এই জামা ই পিন্ধি আহিল বস্তাই কোনা কাটি পেলাই আলহী এইবিলাক পিন্ধা দৰকাৰ নাই পূজা চাবাহে যাব আমাক চাবা নাযাওঁৱেই নহয় গতিকে আমি ধুনীয়াকৈ যাম
যাই পেলাই ধুনীয়াকে দিদিচোন আমি সেৱা ল'ম আশীৰ্বাদ বিচাৰিম হয়নে নহয় আশীৰ্বাদ বিচাৰিম সেয়েহে পূজা সেয়েহে পূজা আৰু লগৰ লগত ধুনীয়া ফূৰ্তি কৰিম বাছ এইখিনিয়ে মই আকৌ এনে কিবা ভাবি আছিলো নতুন কাপোৰ পিন্ধি গেলে পূজা ভাল হ'ব এইবিলাক তই বুলি নহয় এনেকুৱা আমাৰ নিচিনা চেঙেৰা ছোৱালীবিলাকে এনে কাপোৰত বিৰাট মাথা মাৰি মোৰ কথাটো এইটোৱে ধৰ আমাৰ কানি কাপোৰ নিচিঙাৰ লাগি বা হেৰি নহয় বেয়া নোহোৱাৰ লাগি আমাৰ পূজা আৰু পূজা বুলি বেলেগে কাপোৰ কিনিব নালাগে বুজি পাইছা নে পুৰণা হ'লেও চাফা কাপোৰ ধুই পিন্ধি গেলে হ'ল চাফা কৰি পুৰণা হ'লেও ঘৰত এনেই আৰু ঘৰত পইচা নাই কাৰণে দিবা নোৱাৰে ঘৰে ঘৰে কাম কৰো পূজা পূজা লাগিছে মন উৰণীয়া পূজা পূজা লাগিছে মন